অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আছোঁ পাঠশালাৰ পৰা অলপমান ভিতৰত বাগমাৰা চাইডে, আৰু আমি আজি এটা বিশেষ কাৰণত ইয়াত আহিছোঁ। আমাৰ এটা গানৰ শ্বুট আছে আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ইয়াৰ পৰিৱেশটো খুবেই ধুনীয়া, ঠাণ্ডা পৰিৱেশ, আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আৰু লগতে থাকিব। পাইছোঁ বাগমাৰাত পাঠশালাৰ পৰা অলপমান ভিতৰত, খুব ধুনীয়া পৰিৱেশ। এয়া চাওক, অলপমান দেখাই দিয়ে এইফালে। এয়া চাওক, খুব ধুনীয়া ঠাণ্ডা পৰিৱেশ। আৰু আজি আমাৰ ইয়াতে এটা শ্বুটিং আছে। মোৰ ছোৱালী মেৰিলিনাৰ এটা গানৰ শ্বুট হ'ব ইয়াতে। আপোনালোকক যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম, আৰু শ্বুটিঙৰ কিছু ক্লিপ দেখাম। আপোনালোকে চাই নিশ্চয় ভালেই পাব, আৰু যদি ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব। গতিকে তেনেহ'লে আমাৰ লগত থাকক আৰু ভিডিঅ'টো শেষলৈকে। আমাৰ শ্বুটিং ষ্টাৰ্ট হৈ গ'ল। অলপমান দেখাইছোঁ আপোনালোকক মেৰিলিনা, তাইৰ গানৰ আজি শ্বুট হৈ আছে। অতি সোনকালে পাব আপোনালোকে। এয়া চাওক, আমাৰ শ্বুটিঙৰ কিছুমান আৰ্টিষ্ট। এতিয়া লাঞ্চ টাইম হৈছে আৰু গোটেইবিলাকে এতিয়া অলপমান গছৰ ওচৰত জিৰণি লৈছে। পিছফালে দেখিছে নদী, আমি তাতেও কেইটামান শ্বট ল'বলৈ চেষ্টা কৰিম আৰু আপোনালোকক দেখুৱাই থাকিম যিখিনি পাৰোঁ। গানটো অতি সোনকালে আপোনালোকে মেৰি মাল্টিমিডিয়া চেনেলত পাব। চাওক, পৰিৱেশটো খুবেই ধুনীয়া, সেউজীয়া প্ৰাকৃতিক পৰিৱেশ, খুব ধুনীয়া ইয়াৰ পৰিৱেশটো। ঠাইখিনি আপোনাৰ পাঠশালাৰ ওচৰত বাগমাৰাৰ ফালে হয়। এইটো মথাউৰি আছে ইয়াতে। ফিফটি % কাম আমাৰ হৈ গৈছে এতিয়া শ্বুটিঙত, আৰু অলপ বাকী আছে। এয়া চাওক, বগলীকেইটা কি ধুনীয়াকৈ ঘূৰি ফুৰি আছে। খুব সুন্দৰ দৃশ্য আচলতে। সেয়া চাওক, শ্বুটিঙৰ কিছুমান ক্লিপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। সেয়া চাওক, পখিলা মন গানটো শ্বুটিং চলি আছে। ল'ৰা ছোৱালীকেইটাই হ'ব আৰু আমি আজি ব্লগটোত আপোনালোকে যিমানখিনি দেখুৱাব পাৰোঁ চেষ্টা কৰিলোঁ, দেখুৱালোঁ। আপোনালোকৰ কেনেকুৱা লাগিল আমাক নিশ্চয় জনাব। মাজে মাজে শ্বুটিঙৰ কিছুমান ক্লিপ দিলোঁ আৰু ইয়াৰ প্ৰাকৃতিক পৰিৱেশটো দেখালোঁ। আৰু আমাৰ এইমাত্ৰ মন পখিলাৰ গানটিৰ শ্বুটিঙৰ বেকআপ হ'ল। এতিয়া আমি সকলোৱে অলপমান সকলোৱে মিলি এতিয়া অলপমান কথা বতৰা আলোচনা কৰি এতিয়া আমি ঘৰত যাম। আৰু আমাৰ এই ডাইৰেক্টৰ, কেমেৰামেন সকলোবোৰ ইয়াত আছে। সকলো ভাগৰুৱা, গোটেই দিনটো আমাৰ পূৰা ৰ'দত ভাগৰি পৰিছে সকলোৱে। আজিৰ ব্লগটো মই ইমানতে শেষ কৰিলোঁ। আপোনালোকক পৰৱৰ্তী আৰু নিশ্চয় ব্লগত লগ পাম। আৰু ব্লগটো কেনেকুৱা লাগিল আপোনালোকে নিশ্চয় জনাব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো দবাই দিব, যাতে আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে পাই।